Hello and welcome back to MNB EduHub. লৈ আহিছো তোমালোকৰ বাবে প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2024-25 অৰ সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ। এই কোৱেশ্চন পেপাৰখন আমাৰ হুজাইৰ জিলাৰ হয়। আজি আমি এই ভিডিঅ'টোত তোমালোকৰ লগত 45 টা যি MCQ কোৱেশ্চনছ আছে সেইবিলাক ডিসকাস কৰিম। তোমালোকে যদি চেনেলটোলৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু নোটিফিকেশনটো অন কৰি ৰাখিবা। প্ৰথমটো প্ৰশ্ন, স্বদেশী আন্দোলনৰ সময়ত কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি সুৰেন্দ্ৰনাথ বেনাৰ্জী। নেক্সট 2 নম্বৰ প্ৰশ্ন, 2 নম্বৰ প্ৰশ্নত আছে তলত দিয়াখিনি মিলোৱা আৰু সঠিক বিকল্প বাছি উলিওৱা। ইয়াতে আমাৰ 1 নম্বৰত দিয়া আছে নীলৰতন সৰকাৰ। নীলৰতন সৰকাৰ এইটো বংগলক্ষী কটন মিলৰ লগত জড়িত, এইটো টুৰ লগত মিল খাব ইফালৰ। তাৰ পিছত আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয় তেখেত আছিল বেংগল কেমিকেলছৰ লগত জড়িত। তাৰ পিছত জমশেদজী টাটা তেখেত লৌহ শিল্প কাৰখানাৰ লগত জড়িত। তাৰ পিছত আছিল অৰবিন্দ্ৰনাথ ঠাকুৰ তেখেত বংগীয় কলা সংসদৰ লগত জড়িত। আৰু এই সিকুৱেন্স থকা আমাৰ অপচন সিত আছে, এই কাৰণে অপচন সি যেটো আছে এটো শুদ্ধ উত্তৰ হ'ব। ঠিক আছে, নেক্সট আছে 3 নম্বৰ প্ৰশ্ন। ইয়াতে আছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত থকা সত্যমেৱ জয়তে এই বাক্যশাৰী মূলত কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ মুণ্ডক উপনিষদ। নেক্সট 4 নম্বৰত দিয়া আছে তলৰ ঘটনাকেইটা সঠিক ক্ৰমত সজোৱা। ইয়াতে যিকেইটা ঘটনা দিয়া আছে প্ৰথমতে আমাৰ 1 নম্বৰত যেটো আছে ৰাওলাট আইন এইটো হ'ব। তাৰ পিছত আমাৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড এইটো হ'ব। তাৰ পিছত আমাৰ সত্যাগ্ৰহ আন্দোলন বা অহিংসা আন্দোলন যেটো আছে এইটো হ'ব। তাৰ পিছত আমাৰ খিলাফত আন্দোলন যেটো আছে সেইটো হ'ব আৰু শেষত হ'ব অসহযোগ আন্দোলন। ঠিক আছে, অসহযোগ আন্দোলনটো 5 নম্বৰত হ'ব আৰু এইটো সিকুৱেন্স আমাৰ অপচন বি ত আছে, এই কাৰণে অপচন বি যেটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। 5 নম্বৰ প্ৰশ্ন, ব্ৰিটিছ সাংসদে কেতিয়া ভাৰত স্বাধীন আইন অনুমোদন জনাইছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি জুলাই 1947 চনত। 6 নম্বৰ প্ৰশ্ন, চৌৰি চৌৰা কাণ্ডৰ বিষয়ে তলৰ কোনটো বাক্য শুদ্ধ এইটো আমাক সুধিছে। ইয়াৰে 1 নম্বৰ যেটো আছে গান্ধীজীয়ে অসহযোগ আন্দোলন স্থগিত ৰাখে এইটো সঁচা হয়। আৰু বি নম্বৰত যেটো আছে গান্ধীয়ে উপলব্ধি কৰিছিল যে মানুহক অনুশাসন আৰু সংযমৰ প্ৰশিক্ষণৰ প্ৰয়োজন। এই এ আৰু বি এইটো শুদ্ধ হ'ব আৰু এইটো আমাৰ অপচন এ ত আছে, এই কাৰণে অপচন এ টো শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্ন, অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি 1843 চনত। 8 নম্বৰ প্ৰশ্ন, তলৰ পৰা জোনাকী যুগৰ ত্ৰিমূৰ্তি চিনাক্ত কৰা। ইয়াতে হেমচন্দ্ৰ বৰুৱা দিয়া আছে প্ৰথম, তেখেত নাছিলে। লক্ষ্মীনাথ বেজবৰুৱা তেখেত আছিলে। হেমচন্দ্ৰ গোস্বামী তেখেত আছিলে আৰু পদ্মনাথ গোহাঁই বৰুৱা এখেত নাছিলে। চন্দ্ৰকুমাৰ আগৰৱালা এখেত আছিলে। তাৰমানে বি সি আৰু ই এইটো শুদ্ধ হ'ব, এইটো আমাৰ অপচন সি ত আছে, এই কাৰণে অপচন সি টো শুদ্ধ উত্তৰ হ'ব। 9 নম্বৰ প্ৰশ্ন, 9 নম্বৰ প্ৰশ্নত তলত দিয়াবোৰ উপযুক্ত পছন্দৰ সৈতে মিলোৱা। 1 নম্বৰত আমাৰ জয়ন্তীয়া বিদ্ৰোহ দিয়া আছে। জয়ন্তীয়া বিদ্ৰোহৰ লগত উকিয়াং নবা নামৰ মানুহজন ব্যক্তি জড়িত হয়। তাৰপিছত উত্তৰ কাছাৰৰ বিদ্ৰোহ, ইয়াৰ লগত শম্ভুধৰ ফাংলু যেটো আছে এইটো মিল খাব। তাৰপিছত নগা জনগোষ্ঠীৰ বিদ্ৰোহ, ইয়াৰ লগত আংগামী নগা 1 যেটো আছে এইটো মিল খাব। আৰু ডি নম্বৰত মণিপুৰী বিদ্ৰোহ, ইয়াৰ লগত টিকেনজিনজিত 2ৰ লগত মিল খাব। ঠিক আছে, আৰু এইটো সিকুৱেন্স থাকা আমাৰ অপচন বি ত আছে, সেইকাৰণে অপচন বি টো শুদ্ধ উত্তৰ। 10 নম্বৰ প্ৰশ্ন, অসমত 1857 চনৰ বিদ্ৰোহৰ ব্যৰ্থতাৰ মূল কাৰণবোৰ হ'ল। ইয়াতে 1 নম্বৰত দিয়া আছে অসমত বিদ্ৰোহীৰ সংখ্যা অতি কম আছিলে, এইটো সঁচা হয়। 2 নম্বৰত দিয়া আছে অসমৰ বিদ্ৰোহীসকলে নিজৰ কাৰ্যকলাপৰ গোপনীয়তা বজাই ৰাখিব নোৱাৰিলে, এইটোও সঁচা হয়। 3 নম্বৰত দিয়া আছে ব্ৰিটিছ চৰকাৰৰ অধীনত কৰ্মৰত অসমীয়া মানুহে বিদ্ৰোহীক সমৰ্থন কৰা নাছিলে, এইটোও সঁচা হয়। আৰু 4 নম্বৰত কৈছে অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজন অনুসৰি অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল, এইটোও সঁচা হয়। সেইকাৰণে অপচন ডি 1 2 3 4 যেটোত আছে সেইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। 11 নম্বৰ প্ৰশ্ন, তলৰ কোনজনক অসম কেশৰী বুলি জনা যায়
আৰু শুদ্ধ উত্তৰ অপশ্যন বি অম্বিকাগিৰি ৰায় চৌধুৰী। 12 নম্বৰ প্ৰশ্ন, পৰৱৰ্তী বৈদিক যুগৰ সময় কাল হৈছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো খ্ৰীষ্টপূৰ্ব 1000 চনৰ পৰা খ্ৰীষ্টপূৰ্ব 600 শতিকালৈ। 13 নম্বৰ প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপিত হৈছিলে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড়ত। 14 নম্বৰ প্ৰশ্ন, তলত দিয়াখিনি মিলোৱা আৰু সঠিক বিকল্প চিনাক্ত কৰা। ইয়াতে ভাৰতমুনি আছে, ভাৰতমুনিটো আমাৰ নাট্যশাস্ত্ৰৰ লগত জড়িত, 1 to B লগত হ'ব। তাৰপিছত আছে শংকৰদেৱ, শংকৰদেৱ কীৰ্তনঘোষা যিটো আছে সেইটোৰ লগত জড়িত। তাৰপিছত মাধৱদেৱ নামঘোষা যিটো আছে সেইটোৰ লগত জড়িত, আৰু সুকুমাৰ বৰকাইত হস্তবিদ্যাৰ্ণৱৰ লগত জড়িত। ঠিক আছে, আৰু এইটো সিকুৱেন্স থাকে আমাৰ অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বিটো শুদ্ধ উত্তৰ। নেক্সট 15 নম্বৰ প্ৰশ্ন, তলত দিয়াখিনি মিলোৱা আৰু সঠিক বিকল্প চিনাক্ত কৰা। ৰাভা মানুহৰ যিটো ডি আছে ফাৰকান্তি, এইটো হ'ব আমাৰ ৰাইট এনচাৰ। ৰাভা গোষ্ঠীৰ লগত ফাৰকান্তি যিটো আছে এইটো জড়িত। তাৰপিছত বড়োৰ লগত বাগুৰুম্বা যিটো আছে এইটো জড়িত, নৃত্য হয় দেই এইবিলাক। তাৰপিছত মিজোসকলৰ লগত আমাৰ চেৰাও নৃত্য জড়িত, আৰু মণিপুৰী জনগোষ্ঠী আছে তেখেতৰ লগত মণিপুৰী নৃত্য। এইটো সিকুৱেন্স থাকে আমাৰ অপশ্যন ডিত আছে, সেইকাৰণে অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব। 16 নম্বৰ প্ৰশ্ন, ধৰি লোৱা যে তোমাৰ দেউতাৰা এজন খেতিয়ক আৰু তেওঁ নিজে কৰা শাক পাচলিবোৰ 10 কিলোমিটাৰ দূৰত থকা বজাৰলৈ বাইকেৰে নি বিক্ৰী কৰে। তেওঁ তলৰ কোনটো অৰ্থনৈতিক বৃত্তিৰ লগত জড়িত, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো প্ৰাথমিক বৃত্তি। 17 নম্বৰ প্ৰশ্ন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে এখন, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো জাতীয় সম্পদ। 18 নম্বৰ প্ৰশ্ন, তলৰ কোনবোৰ চিৰবিৰাজমান সম্পদ, আৰু ইয়াৰে 2 নম্বৰ যিটো আছে পানী এইটো হয়, আৰু 3 নম্বৰত যিটো আছে বায়ু এইটো হয়। ঠিক আছে, 2 and 3 এইটো আমাৰ অপশ্যন চিত আছে, সেইকাৰণে অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব। 19 নম্বৰ প্ৰশ্ন, মহানগৰ অঞ্চলৰ ভূগৰ্ভস্থ পানীৰ নাটনিজনিত সমস্যাটো হ'ল, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আঞ্চলিক সমস্যা। 20 নম্বৰ প্ৰশ্ন, মাউণ্ট পিনাটাবোৰ উদগিৰণৰ ফলত নিৰ্গমান হোৱা তলৰ কোনবিধ গেছ বায়ু প্ৰদূষণৰ সৃষ্টি কৰিছিল, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ছালফাৰ ডাই অক্সাইড। পৃথিৱীৰ পৃষ্ঠৰ মুঠ কালি হৈছে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 510 নিযুত বৰ্গ কিলোমিটাৰ। 22 নম্বৰ প্ৰশ্ন, তলত উল্লেখ কৰা সামুদ্ৰিক দ্বীপসমূহ অৱস্থিত মহাসাগৰসমূহৰ লগত মিলোৱা। এ নম্বৰত মাদাগাস্কাৰ দিয়া আছে, মাদাগাস্কাৰ যিটো আছে সেইটো ভাৰত মহাসাগৰৰ লগত মিল খাব। বি নম্বৰত ব্ৰিটিছ দ্বীপপুঞ্জ দিয়া আছে, এইটো আমাৰ আটলান্টিক মহাসাগৰৰ লগত মিল খাব। জাপান দ্বীপপুঞ্জ এইটো আমাৰ প্ৰশান্ত মহাসাগৰৰ লগত মিল খাব, আৰু গ্ৰীণলেণ্ড যিটো আছে এইটো উত্তৰ মহাসাগৰৰ লগত মিল খাব। এইটো সিকুৱেন্স থকা আমাৰ অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বিটো শুদ্ধ উত্তৰ। 23 নম্বৰ প্ৰশ্ন, ডাঙৰৰ পৰা সৰুলৈ মহাদেশসমূহৰ আকাৰৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ ক্ৰম? আমি জানো যে এছিয়া মহাদেশখন আটাইতকৈ ডাঙৰ হয়, তাৰপিছত আফ্ৰিকা, তাৰপিছত নৰ্থ আমেৰিকা, আৰু তাৰপিছত চাউথ আমেৰিকা, আৰু এইটো সিকুৱেন্স আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এ যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। 24 নম্বৰ প্ৰশ্ন, 2011 চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কামৰূপ মেট্ৰ', আৰু কামৰূপ মেট্ৰ'ৰ জনসংখ্যাৰ ঘনত্ব হৈছে 2010 জন প্ৰতি বৰ্গ কিলোমিটাৰত। নেক্সট কি কৈছে আমাৰ 25 পৰা 27 নম্বৰ প্ৰশ্নলৈ, এইটো গ্ৰাফ যিটো দিছে এইটো আমাৰ অসমৰ ভূগোল যিটো আছে তাতে এই গ্ৰাফটো আছে। এই গ্ৰাফৰ ওপৰত নিৰ্ভৰ কৰি 25 পৰা 27 নম্বৰ প্ৰশ্ন আমাক সুধিছে। 25 নম্বৰত সুধিছে, কোনটো দশকত জনসংখ্যাৰ বৃদ্ধিৰ হাৰৰ পাৰ্থক্য অসম আৰু ভাৰতৰ মাজত
সৰ্বাধিক আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো 1911 চনৰ পৰা 1921 চনলৈ ঠিক আছে এইটো চোৱা তোমালোকে এই 1911 চনত য'ত ভাৰতৰ মানে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বহুত কম আছিলে সেই সময়ত কি আছিলে অসমৰ জনসংখ্যাৰ হাৰটো বহুত বেছি আছিলে ঠিক আছে এইটোৱে হ'ব আমাৰ ৰাইট এনসাৰ আৰু অপশ্যন ডি যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট 26 নম্বৰ প্ৰশ্নত কৈছে কোনটো দশকত অসমত জনসংখ্যাৰ বৃদ্ধি প্ৰায় স্থবিৰত দেখা যায় ইয়াতে যিখিনি অপশ্যন দিয়া আছে এই অপশ্যনখিনি অলপ খেলিমেলি আছে মোৰ মতে এনেকুৱা লাগি আছে কাৰণ আমাৰ কিতাপতো যদি দিয়া আছে যে 1921 চনৰ পৰা 1941 চনলৈকে অসমৰ জনসংখ্যাৰ যিটো হাৰ আছিলে এইটো স্থিৰ আছিলে ঠিক আছে এইটো 1921 পৰা 1941 হ'ব লাগিছিলে আমাৰ সিকুৱেন্স অপশ্যনবোৰত কিন্তু অপশ্যনবোৰত সেইটো অপশ্যন দিয়া নাই ঠিক আছে তোমালোকে একবাৰ তোমালোকৰ শিক্ষকৰ লগত এইটো কোৱেশ্চন ডিসকাস কৰি ল'বা 27 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰে দাবীত কৈছে যে 1971 পৰা 81 চনৰ পৰা 2001 পৰা 21 দশকলৈ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হ্ৰাস হৈছিল এই যিটো দাবী দিয়া আছে এইটো সঁচা হয় ঠিক আছে কাৰণত কৈছে জনসংখ্যা বৃদ্ধিৰ হ্ৰাস হোৱাৰ কাৰণ হৈছে ক্ৰমাগত মৃত্যুৰ হাৰ বৃদ্ধি আৰু প্ৰব্ৰজনৰ নিয়ন্ত্ৰণ বুলি ক'ব পাৰি প্ৰব্ৰজনৰ নিয়ন্ত্ৰণ এইটো সঁচা হয় কিন্তু এই মৃত্যুৰ হাৰ যে বৃদ্ধি হৈছে এইটো সঁচা নহয় তাৰ মানে এই যেটো যুক্তি আছে এইটো সঁচা নহব ঠিক আছে অনলি এ শুদ্ধ অকল দাবীটো শুদ্ধ এইটো অপশ্যন সি ত আছে আৰু অপশ্যন সি টো শুদ্ধ উত্তৰ হ'ব 28 নম্বৰ প্ৰশ্ন জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় বৃহৎ জনজাতি কেইটা হল ক্ৰমে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন আমাৰ যেটো সি আছে সেইটো বড়ো জনজাতি আটাইতকৈ বেছি আছে তাৰ পিছত মিচিং আৰু তাৰ পিছত কাৰ্বি সেইকাৰণে অপশ্যন সি টো শুদ্ধ উত্তৰ হ'ব 29 নম্বৰ প্ৰশ্ন ভাৰতীয় সংসদীয় গণতন্ত্ৰ কোন দেশৰ অনুকৰণত গ্ৰহণ কৰা হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইংল্যান্ডৰ 30 নম্বৰ প্ৰশ্ন ভাৰতৰ সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিলে আৰু শুদ্ধ উত্তৰ অপশ্যন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ 31 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 24 অক্টোবৰ তাৰিখে 32 নম্বৰ প্ৰশ্ন দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি যেটো আছে সেইটো কাঠমাণ্ডুত অৱস্থিত 33 নম্বৰ প্ৰশ্ন তলৰ কোনটো বা কোন কেইটা ইউএনৰ অংগ ইয়াতে সাধাৰণ সভা দিয়া আছে এইটো অংগ হয় তাৰ পিছত অৰ্থনৈতিক আৰু সামাজিক পৰিষদ এইটোও হয় তাৰ পিছত সচিবালয় এইটোও হয় তাৰ মানে অপশ্যন ডি যেটো আছে অল অফ দা এবভ ওপৰৰ আটাইবোৰ এইটো শুদ্ধ উত্তৰ হ'ব 34 নম্বৰ প্ৰশ্ন সমুদ্ৰ তল নিয়ন্ত্ৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1971 চনত 35 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6টা 37 নম্বৰ প্ৰশ্ন কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ বিত্তীয় উপদেষ্টা আৰু এজেন্ট ভাৰতৰ কোনটো বেংকে কেন্দ্ৰীয় বেংকৰ এই কাৰ্য সম্পাদনা কৰে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰতীয় ৰিজাৰ্ভ বেংক 37 নম্বৰ প্ৰশ্ন তলৰ কোনটো উক্তি বাণিজ্যিক বেংকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ইয়াতে নহয় বুলি কৈছে সেইকাৰণে শুদ্ধ উত্তৰ হ'ব অপশ্যন সি যেটো আছে এইটো বাণিজ্যিক বেংকে কাগজী মুদ্ৰা ছপা কৰে 38 নম্বৰ প্ৰশ্ন তলৰ কোনটো মুদ্ৰা কোনোবা এজনে গ্ৰহণ নকৰিলে জগৰীয়া নহয় আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চেক মুদ্ৰা 39 নম্বৰ প্ৰশ্ন অৰ্থনৈতিক অপৰাধৰ ফলত উৎপত্তি হোৱা মুদ্ৰা হৈছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি কলা মুদ্ৰা 40 নম্বৰ প্ৰশ্ন চৰকাৰক বৃত্তিৰ যোগান ধৰা বেংকটো হল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কেন্দ্ৰীয় বেংক 41 নম্বৰ প্ৰশ্ন এখন দেশৰ জনসাধাৰণৰ স্বাস্থ্য শিক্ষা জীৱন ধাৰণৰ মানদণ্ড অৰ্থ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ ইত্যাদিৰ উন্নয়নক বুজায় আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মানৱ উন্নয়ন
42 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ দ্বিতীয় পৰ্যায় আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1991-92 চনৰ পৰা বৰ্তমান সময়লৈকে। 43 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা বছৰটো হ'ল আৰু শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো 1 এপ্ৰিল 1951 চনত। 44 নম্বৰ প্ৰশ্ন সেউজ বিপ্লৱে কি বুজায় আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো কৃষিত আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ ফলত কৃষিৰ উৎপাদন বৃদ্ধি। 45 নম্বৰ প্ৰশ্ন বিভিন্ন দেশৰ মাজত সংহতিৰ প্ৰক্ৰিয়াটোক কোৱা হয় আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গ্লোবালাইজেশ্যন বা বিশ্বায়ন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিলে আমাৰ হোজাই জিলাৰ প্ৰিবোৰ্ড এক্সামিনেশ্যন 2024-25ৰ সমাজ বিজ্ঞান বিষয়ৰ কুৱেশ্যন পেপাৰ, য'ত আমি তোমালোকৰ লগত MCQ পাৰ্টছখিনি ডিছকাছ কৰিলোঁ। তোমালোকে আমাৰ হোৱাটছএপ চেনেলটোও জইন কৰিব পাৰিবা। আমি তাৰ লিংকটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক বহুত সহায় কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।